নমস্কাৰ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো অসম বাৰ্তা চেনেলৰ অন্য এটা ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, আপোনালোক সকলোৰে বাবে সমগ্ৰ অসমবাসীৰ বাবে লৈ আহিছো এটা ভাল বাৰ্তা। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টোত এটা লাইক কৰিব। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিহু নাম। মাষ্টাৰচেফ ইণ্ডিয়াত অসম সন্তান নয়নজ্যোতি শইকীয়াই গালে বিহু নাম। ছনী টিভিত সম্প্ৰচাৰিত ৰন্ধন প্ৰতিযোগিতা মাষ্টাৰচেফ ইণ্ডিয়া 2023ত জিলিকিছে অসমৰ 3 প্ৰতিযোগী। শেহতীয়াকৈ এটা টাস্কত খাদ্য তৈয়াৰ কৰাৰ লগতে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ বিহু নাম গালে প্ৰতিযোগী নয়নজ্যোতিয়ে। তিনিচুকীয়াত জন্মগ্ৰহণ কৰা নয়নজ্যোতিয়ে ইতিমধ্যে দৰ্শকৰ লগতে বিচাৰকৰো মন জয় কৰিবলৈ সক্ষম হৈছে। নয়নজ্যোতিক বিচাৰক চেফ ৰণবীৰ বৰুৱাই এখন বিশেষ ছুৰী দি পুৰস্কৃত কৰে। ৰণবীৰ বৰুৱাই এই বিশেষ ছুৰীখন শ্ৰেষ্ঠ খাদ্য তৈয়াৰ কৰিলে উপহাৰ হিচাপে দিয়ে। উল্লেখযোগ্য যে নয়নজ্যোতি শইকীয়াৰ সমান্তৰালভাৱে অসমৰ শান্তা পৱন শৰ্মা আৰু নাজিয়া চুলতানো জিলিকিছে এই প্ৰতিযোগিতাত। ছনী টিভিত সম্প্ৰচাৰিত হোৱা মাষ্টাৰচেফ ইণ্ডিয়া নামৰ এই যি জনপ্ৰিয় ৰন্ধন প্ৰতিযোগিতা, আশা কৰোঁ এই প্ৰতিযোগিতাত অসমৰ 3 প্ৰতিযোগীয়ে জয়ী হৈ অসমলৈ ঘূৰি আহে আৰু অসমৰ নাম আকৌ এবাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকাই তোলে। অসম বাৰ্তা পৰিয়ালৰ ফালৰ পৰাও তাকে আশা কৰিছোঁ যাতে 3 প্ৰতিযোগী সফল হৈ অসমলৈ ঘূৰি আহে।